সকলোকে নমস্কাৰ জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। মই বাৰু আপোনালোকৰ মৰম আশীৰ্বাদত ভালে আছোঁ। এয়া চাওকচোন, মই নাৰিকলৰ বৰফি বা লাড়ু বনাম। আপোনালোকে কেতিয়াও নাৰিকলৰ বৰফি বা লাড়ু বনোৱাৰ সময়ত পাত্ৰটো আগতে জুইত বহাই নিদিব। এইদৰে নাৰিকল, চেনি সমান জোখত পাত্ৰটোত ভালদৰে সানি ল'ব। এনেদৰে, কাৰণ পাত্ৰটো যেতিয়া জুইত বহাই দিব আগতেই, পাত্ৰটো আগতেই গৰম হৈ যায় আৰু নাৰিকলে ৰঙা ৰং ল'বলৈ ধৰে। সেয়ে আপোনালোকে এনেদৰে সমান পৰিমাণত যদি বৰফি বনায়, সমান পৰিমাণত নাৰিকল আৰু চেনিটো এনেদৰে ভালদৰে হাতেৰে সানি ল'ব। এনেদৰে ভালদৰে সানি লৈ পাত্ৰটো তাৰপিছতহে জুইত বহাব আৰু গেছৰ ফ্লেমটো কম কৰি দি পেলাই লাহে লাহে লাৰি থাকিব। ইয়াত আৰু বেলেগ একোৱেই দিব নালাগে। ৰং ব্যৱহাৰ কৰিলে মাত্ৰ ৰং ব্যৱহাৰ কৰিব লাগিব। ইয়াতে নাৰিকল যদি 1 কাপ থাকে, চেনিও 1 কাপ ল'ব। 2 কাপ হ'লে সেইমতে পৰিমাণ মতে তেনেদৰে মিলাই ল'ব। তেতিয়া নাৰিকলৰ বৰফিটো টান আৰু খাবলৈ সুন্দৰ হয়। বহুতে পাত্ৰটো আগতে গেছত বহাই দিয়ে। পাত্ৰটো গৰম হৈ যোৱাৰ পিছত নাৰিকলখিনি দিয়াৰ লগে লগে নাৰিকলখিনি ৰঙা হৈ পৰে। সেয়ে মই এইখিনি বৰফি বনাম। ইয়াত মই ৰঙো ব্যৱহাৰ কৰিম। ৰংটো মই অকণমান পিছত দিম। বৰফিখিনি হৈ গ'লে আপোনালোকক পুনৰ মই লগ পাই আছোঁ। এয়া চাওক, নাৰিকলখিনি মই এনেদৰে ভাজি আছোঁ। এনেদৰে ভাজি ভাজি মই ইয়াত এটা গুলপীয়া ৰং দিম আৰু যেতিয়া বৰফিৰ আকাৰ দিম আপোনালোকক নিশ্চয় দেখুৱাম আকৌ। এয়া নাৰিকলখিনি এনেদৰে কাঁহী এখনত মেলি থৈছোঁ। অকণমান টান হ'লে বৰফিৰ আকাৰ দিম। এনেদৰে আপোনালোকে নাৰিকলৰ বৰফি বনাবচোন। এয়া নাৰিকলখিনি মই বৰফি হিচাপে কাটিলোঁ। এনেদৰে আপোনালোকে নাৰিকলৰ বৰফি বনাবচোন। এয়া বহু দিনলৈ ৰাখি খাব পাৰি। ভিডিঅ'টো যিসকলে নতুনকৈ চাই আছে সেইসকলে নিশ্চয় ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব, লাইক কৰিব। কাষতে থকা বেল বটনটোও দবাই থ'ব। আৰু যিসকলে ইতিমধ্যে ছাবস্ক্ৰাইব কৰিছে সেইসকলকো অশেষ অশেষ ধন্যবাদ। আজিলৈ ইয়াতে সামৰিছোঁ। নতুন এটা ভিডিঅ' লৈ নিশ্চয় আপোনালোকৰ কাষত আকৌ আহিম।